1 লাখ টকা ফ্ৰীকে আপুনিও পাব বিচাৰে নেকি? এই 1 লাখ টকা আপোনালোকে কেনেদৰে ফ্ৰীকে পাব? আজি মই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে পোৱাটো কিমান চিয়'ৰ হয় আৰু পাবনে নাপায় সেইখিনিও আপোনালোকক অলপ ক'বলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাটো গম পায় যে তেখেতে যিটো এপ্লাই কৰিছিলে, তেখেতে যিটো 1 লাখ টকা পাম বুলি ভাবি আছিলে, সেই পইচাটো পাবনে নাই। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে হয়তো বহুতেই এপ্লাই কৰিছিলে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, ঠিক আছে। এই অভিযানটো হয়তো আপোনালোকে গম পাইছে যে যোনসকলে এপ্লাই কৰিছিলে 1 লাখ টকাকৈ ছাবচিডি দিয়াৰ কথা কৈছিলে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে। আৰু সেই যিটো আঁচনিত আপোনালোকে এপ্লাই কৰিছিলে, আপোনালোকেনো পাবনে নাই, কিমানখিনি চিয়ৰিটি আছে, আজি আপোনালোকক এই ভিডিঅ'টোত জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে কিন্তু শেষলৈকে চাব। আৰু মই পোনপ্ৰথমতে আপোনালোকক ৱেবছাইটটোত গৈ কিনে দেখাইছোঁ। আপোনালোকৰ ৱেবছাইটটো আপোনালোকে চাব পাৰে cmaa.assam.govt.in, ঠিক আছে। এই ৱেবছাইটটোত আপোনালোকে যেতিয়া ক্লিক কৰিব, তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো দেখা পাব। আৰু মই আজি আপোনালোকক দেখাই আছোঁ, আপোনালোকে সেইমতে গ'লে আপোনালোকেও চাব পাৰিব, ঠিক আছে। আপোনালোকে ইয়াতে ছাইডত এবাৰ ক্লিক কৰি দিব আৰু এই যিটো পপ আপ হয় নাইকিয়া হৈ যাব, ঠিক আছে। আৰু ইয়াতে যদি চাই আপোনালোকে তলত স্ক্ৰলিং হৈ আছে, ইয়াতে ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ইজ ক্ল'জ, ঠিক আছে। ইয়াতে কি কৈছে, ইয়াতে আপোনাৰ যিটো আত্মনিৰ্ভৰ অভিযান চলিছিলে সেইটো কি হৈছে, বন্ধ হৈ গৈছে বুলি ইয়াতে দেখাইছে, ঠিক আছে। আৰু এতিয়া মই আপোনালোকক দেখাম যে ইয়াতে কিমান মানুহে এপ্লাই কৰিলে আৰু কিমান মানুহে এপ্লাই কৰিবলৈ থাকি গ'ল প্ৰজেক্ট ৰিপৰ্টৰ কাৰণে, আৰু এতিয়া পোৱাটো আপোনালোকে পাবনে নাই, কেনেধৰণে পাব, ঠিক আছে। ইয়াতে যদি আপোনালোকৰ ওপৰত চাই ডাছবৰ্ড, ঠিক আছে। এই ডাছবৰ্ডত আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। ডাছবৰ্ডত যেতিয়া ক্লিক কৰিব, তেতিয়াই এটা নতুন পেজ খোল খাব, ঠিক আছে। এই পেজটোতে সকলোখিনি আপোনালোকে উত্তৰ ইয়াতেই দেখা পাব, কিয়নো ইয়াতেই গোটেইখিনি ডাটা ইয়াতেই লিখা আছে। যদি ডাছবৰ্ডত আপোনালোকে ইয়াতে আপোনাৰ চাই এপ্লিকেশ্যন ৰেজিষ্টাৰ কৰিছিলে 2,29,145 জনে কি কৰিছিলে, ইয়াতে যেতিয়া ফাৰ্ষ্ট টাইম 8 ডিচেম্বৰত ৰেজিষ্টাৰ ষ্টাৰ্ট হৈছিলে, তেতিয়াৰ পৰাই ৰেজিষ্ট্ৰেশ্যন যেতিয়া ক্ল'জ হৈছিলে তেতিয়ালৈ ৰেজিষ্টাৰ কৰিছিলে 2,29,145 জন মানুহে। আৰু যেতিয়া এপ্লিকেশ্যন ছাবমিটৰ অপশ্যন আহি গ'ল আপোনাৰ জানুৱাৰী মাহত, তেতিয়া কি হ'ল, আপোনাৰ ছাবমিশ্যন কৰিলে চাওক 1,04,091 জনে। ইয়াতে আপোনাৰ চাওক থাকি গ'ল 50%ৰ ওপৰত মানুহৰ কি হ'ল, এপ্লাই কৰিবলৈ থাকি গ'ল। ইয়াতে আপুনি চাওক 1,04,000 মানুহেহে কি কৰিছে, এপ্লাই কৰিছে। ইয়াতে যদি চাই 2,29,000 মানুহে কি কৰিছিলে, ৰেজিষ্টাৰ কৰিছিলে। আৰু ৱেটিঙত এতিয়াও আছে 918 জন। এইটো কিহৰ কাৰণে হৈছে মই গম নাপাম। একচুৱেলি কি হয়, যেতিয়া আপোনালোকৰ এপ্লাই কৰি থাকে তেতিয়া কি হয়, ইয়াতে শ্ব' হৈ থাকে। যোনটো ধৰি লওক এপ্লাই কৰি আছে, ইয়াতে ছাবমিট অপশ্যনত নোলায় আৰু এপ্লাই কৰি থকাবিলাক ইয়াতে ৰখি যায়, তাৰপাছত ইয়াতে এড হয়, ঠিক আছে। ইয়াতে হয়তো 918 এইটো হয়তো আপোনাৰ যোনদিনাখন লাষ্ট ডেট আছিলে সেইদিনাখন হয়তো ৰাতি কৰিছিলে, যাৰ কাৰণে এইটো ৱেটিঙত ৰখাই থৈ দিছে, ঠিক আছে। তাৰ লগতে আপোনালোকে যদি তললৈ স্ক্ৰল ডাউন কৰে, ইয়াতে চাব পাৰে যে কোনটো ট্ৰেডত কিমান মানুহে এপ্লাই কৰিছে। ইয়াতে যদি চাই আপোনালোকে আদাৰ্ছত কৰিছে 11,038, ট্ৰেডিঙত কৰিছে 33,696, আৰু এগ্ৰ'ত আপোনাৰ কৰিছে 5,914, ছাৰ্ভিচত কৰিছে 28,527, আৰু মেনুফেকচাৰিঙত কৰিছে 24,916, অৰ্থাৎ 16, ঠিক আছে। এইখিনি হৈছে ট্ৰেডত কিমান কোনে কৰিছে আপোনালোকে চাব পাৰে। তাৰ লগতে যদি আপোনালোকৰ ডিষ্ট্ৰিক্টখনত আপোনালোকে চাব পাৰে যে কিমান মানুহে এপ্লাই কৰিছিলে, আপোনালোকে ইয়াতে চাব পাৰে। ইয়াতে 42% আপোনাৰ বেষ্ট অফ ৰেজিষ্টাৰ্ড 42% এপ্লাই কৰিছে। বৰপেটাত ইমানে কৰিছে। এনেধৰণে আপোনালোকৰ ডিষ্ট্ৰিক্টখন আপোনালোকে কি কৰিব পাৰে, চাব পাৰে কিমান মানুহে কৰিছে। যদি আপোনালোকে ধৰি যোনখন ডিষ্ট্ৰিক্ট, সেইখন ডিষ্ট্ৰিক্টত যদি ক্লিক কৰি দিয়ে, তেনেহ'লে আপোনালোকে আৰু ভিতৰলৈ গৈ ডাটাখিনি চাব পাৰিব যে আপোনালোকৰ
জিলাখনত বা আপোনালোকৰ ডিষ্ট্ৰিক্টখনত কিমান মানুহে কোনটো ছেক্টৰৰ ওপৰত এপ্লাই কৰিলে। ইয়াতে যদি আপোনালোকে চাই, সেইটো মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ, মোৰ ডিষ্ট্ৰিক্ট হয় মৰিগাঁও, গতিকে মৰিগাঁও ডিষ্ট্ৰিক্টৰ দেখাব বিচাৰিছোঁ। ইয়াতে চাওক, এপ্লিকেশ্যন ৰেজিষ্টাৰ কৰিছিলে, এপ্লিকেশ্যনটো ৰেজিষ্টাৰ কৰিছিলে 6230 জন মানুহে, কিন্তু এপ্লাই ছাবমিট কৰিলে, এপ্লিকেশ্যন ছাবমিট কৰিলে 2586 জনে। ঠিক আছে, যদি আপুনি 2500 যদি ধৰে আপোনাৰ 5000, অৰ্থাৎ 50%ৰ ওপৰত মানুহ কি হ'ল কৰিবলৈ থাকি গ'ল। ঠিক আছে, আৰু ইয়াতে যদি চাই আপোনালোকে কোনটো ছেক্টৰত কিমান মানুহে কৰিছে ইয়াতে দেখা পাব। তাৰ লগতে আপোনাৰ ট্ৰেডটো চাব পাৰে, কোনটো ট্ৰেডত কিমান মানুহে কৰিছে। তাৰ লগত তলত চালে আপোনালোকে কাষ্ট ৱাইজ চাব পাৰিব যে কোনটো কাষ্টৰ কিমান মানুহে এই এপ্লাইটো কৰিছে। ঠিক আছে, তাৰ তলত যদি আপোনালোকে স্ক্ৰল ডাউন কৰে, তেনেহ'লে আপোনালোকে চাব পাৰে এডুকেশ্যনেল কোৱালিফিকেশ্যন, যে কিমান এডুকেশ্যনেল কোৱালিফিকেশ্যন মানুহে কি এপ্লাই কৰিছে। তাৰ লগতে প্ৰফেশ্যনেল যিটো কোৰ্চ দিছিলে, প্ৰফেশ্যনেল কোৰ্চৰ ইঞ্জিনিয়াৰিং আৰু আদাৰ ইমানজনে কৰিছে। তাৰপিছত যদি আপোনালোকে সমষ্টি ৱাইজত চায়, তেনেহ'লে সমষ্টিও আপোনালোকে দেখা পাব জাগিৰোড, লাহৰীঘাট, মৰিগাঁও কিমানে মানুহে এপ্লাই কৰিছে। ঠিক আছে, তাৰপাছত আপোনালোকে পাৰ্প'জ প্ৰজেক্ট কষ্টটো আপোনালোকে কিমান দেখাইছে, কি কথা, গোটেইখিনি ইয়াতে দেখা পাব। তাৰ লগতে আপোনালোকৰ জেণ্ডাৰ কিমান মতা মানুহ আৰু কিমান মাইকী মানুহে কৰিছে, ইয়াতে আপোনালোকৰ দেখা পাব। ঠিক আছে, তাৰ লগত যদি চাই আপোনালোকৰ এমপ্লয়মেণ্ট ষ্টেটাছ ৱাইজ যদি চাই, এনেধৰণে দেখা পাব। ইয়াতে গোটেইখিনি আপোনাৰ প্ৰায়ভাগ কি হৈছে, আনএমপ্লয়ড। ঠিক আছে, ইয়াতে যদি তাৰ তলত চাই লেণ্ডৰ হিচাপত দেখা পাব, ইয়াতে বিজনেছ আৰু ইয়াতে কনষ্ট্ৰিবিউশ্যন ধুনীয়াকৈ মানে ভাগ কৰি ধুনীয়াকৈ গোটেইখিনি দিয়া আছে, আপোনালোকে চাব পাৰে। টোটেলটো আপোনালোকে যদি চাই, তেনেহ'লে আপোনালোকৰ মানে এই যোনটো এপ্লাই কৰিছে, যদি প্ৰজেক্ট ৰিপৰ্ট ভালকৈ দিছে, যদি আপোনালোকে ফৰ্মখন ভালকৈ ফিল আপ কৰিছে, তেনেহ'লে আপোনালোকে পোৱাটো নিশ্চিত, কিয়নো ইয়াতে মাত্ৰ 4000 মানুহ অভাৰ হৈ আছে, 1,04,000 মানুহ অভাৰ হৈ আছে। কিন্তু ফাৰ্ষ্ট ষ্টেপত কৈছিলে যে 1 লাখ মানুহক দিয়া হ'ব, তাৰপাছত আৰু ছেকেণ্ড ফেজত 1 লাখ মানুহক, অৰ্থাৎ টোটেল 2 লাখ মানুহক দিয়া কথা আছিলে। কিন্তু এতিয়া কি হৈছে, 1,04,000 মানুহে অলৰেডি এপ্লাই কৰিছে। গতিকে আপোনালোকৰ পোৱাটো মানে বহুতখিনি কনফাৰ্ম, আৰু পোৱা বুলি কনফাৰ্ম আপুনি ধৰি থ'ব পাৰে, কিয়নো ইয়াতে বহুত কম মানুহেহে এপ্লাই কৰিছে। গতিকে নেক্সট ষ্টেপ কেনেধৰণে কি কৰে তেখেতলোকে জানিব, সেইটো আমিও নাজানো, বা নটিফিকেশ্যনো অহা নাই কেনেধৰণে নিৰ্বাচন কৰে। গতিকে নেক্সট ষ্টেপত যি আহে আৰু আপোনালোকক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াতে যদি ছেক্টৰ ৱাইজত চাই, কোনটো ছেক্টৰত বেছি গৈছে চাওক, ইয়াতে পল্ট্ৰি, ডায়েৰী, গটাৰী, পিগাৰীত যথেষ্ট পৰিমাণে মানুহে এপ্লাই কৰিছে। আৰু বাকী আজি আপোনালোকে এইখিনিয়ে দেখালোঁ যে আপোনালোকে কিমান পোৱা মানে সম্ভৱপৰ হয় আৰু কিমান মানুহে এপ্লাই কৰিলে। আপোনালোকে হয়তো জানিব বিচাৰি আছিলে যে কিমান মানুহে এপ্লাই কৰিলে, সেইটোত পাম নে নাপাম। গতিকে আপোনালোক দেখালোঁ যে ৰেজিষ্টাৰ কৰিছিল 2,29,000 মানুহে, আৰু এপ্লাই কৰিলে 1,04,000 মানুহে। গতিকে আপোনালোকে ভাবি চাব পাৰে যে কিমান শতাংশ পোৱাৰ চান্স আছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে এই ইনফৰ্মেশ্যনটো জানিব পাৰে।